गसाइगावआव आम आदमी पार्टीनि धरना ओंखाम संग्रा गेसनि बांखोनायखौ लानानै बिजेपि सोरखारनि बेरेखा खालामदों क'क्राझार जिल्ला आम आदमी पार्टी। दिनै गाबोन सोलिफुनाय गासैबो मुवा बेसादनि बेसेना अर जोंब्लावनायखौ लानानै सोरखारखौ सोंखारिदों आम आदमी पार्टीआ। दिनै गासै आसामावनो बेरेखा खालामनायजों लोगोसे गसाइगावआवबो क'क्राझार जिल्ला आम आदमी पार्टीनि बानजायनायाव धरना हाबाफारि लानानै बिजेपि सोरखारनि बेरेखा सोंखारिदों। लोगोसे पेट्रल डिजेल आरो गासै जाग्रा मुवाफोरावबो GST होनायखौबो सोंखारिदों आम आदमी पार्टी। क'क्राझार जिल्लानि बिबानगिरि रन्जय कुमार बिथाङा কাৰ্যসূচী লৈছোঁ সেইকাৰণে যিহেতু আমাৰ ধৰ্ণা চলি আছে গোটেইখিনি অল অসমত গেছ মূল্য বৃদ্ধি হোৱাৰ কাৰণে যিহেতু বিজেপি স্বৈৰাচাৰী ভ্ৰষ্টাচাৰী চলাই আছে অসমত গোটেইখিনি সেইটো কাৰণে তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু আগন্তুক দিনত আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ সভাপতি মানে কোকৰাঝাৰ বিটিআৰ ইনচাৰ্জ হিচাপত আমি যিহেতু কৰ্ডিনেটৰ হিচাপত কামটো কৰি আছোঁ। আমাৰ ফলাফল ৰিজাল্ট পাই আমি যে বহুত মানে আগন্তুক দিনত নিশ্চয় আমি আগবাঢ়িম সেইখন পাৰ্টি লৈ পেলাই। আৰু বিভিন্ন আজি যেনেকুৱা বিজেপি স্বৈৰাচাৰী ভ্ৰষ্টাচাৰী যেনেকুৱা মানে অৱস্থা বেয়াভাৱে কৰি আছে যে মানুহৰ ক্ষেত্ৰত জীয়াই থকাটো বহুত অৱস্থা বেয়া হৈ গৈছে। আপুনি চোৱা এটা দুখীয়া ঘৰৰ মানুহবিলাক এটা দেশ এইটো যেনিবা অসমত গোটেই অল ইণ্ডিয়াত দেখা পাইছে মোদী চৰকাৰত আমোলাত কেনেকৈ কৰি আছে। আজি 1300 বা 1400তকৈ বেছি গেছৰ মানে হেৰি হৈ গৈছে, মানে দাম মানে বহুত বেছি বাঢ়াই আছে। তো গতিকে আমি এইটো ভাবি আছোঁ যে কেনেকৈ আমি ভাবিছোঁ এইখন পাৰ্টি লৈ পেলাই তীব্ৰ বিৰোধিতা আমি কৰিছোঁ গোটেইখিনি অসমত অল ইণ্ডিয়াত। আজি যিখন আমি যেনেকৈ বহুত আশাবাদী যে আগন্তুক দিনত সেইখন আম আদমি পাৰ্টি যদি আমাৰ চৰকাৰ আহে আমি নিশ্চয় জনতাৰ কাৰণে গৰীব বা দুখীয়া বৰ্গৰ কাৰণে নিশ্চয় আমি কামটো কৰিম, আগবাঢ়ি যাম। আজি যিহেতু অৱস্থা আমি দেখা পালোঁ বিজেপি লৈ পেলাই এনেকুৱা চাৰাশাস্তি যেনেকৈ মানুহৰ পিছত স্বৈৰাচাৰী সেইটো ভ্ৰষ্টাচাৰী কৰি আছে যিটো চোৱা আমি আগন্তুক দিনত নিশ্চয় বহুত আশাবাদী আমাৰ পাৰ্টিখন লৈ পেলাই। নিশ্চয় এইখন যে আম আদমি পাৰ্টি আজি গোটেইখিনি যেনেকৈ আমি কাৰ্যসূচী আজি ধৰ্ণা লৈছোঁ সেইটো হ'ল একমাত্ৰ এই যে মোদী চৰকাৰ স্বৈৰাচাৰীৰ কাৰণে মই ক'ব পাৰোঁ যে সেইখন পাৰ্টি বহুত আমাৰ মিডিল ক্লাছৰ আৰু দুখীয়া ঘৰলৈ যিহেতু আমি গেছ ৰান্ধনি লৈ পেলাই আজি গোটেই অসমত তীব্ৰ বিৰোধিতা কৰিছোঁ। চোৱা ইয়াত আমাৰ তীব্ৰ বিৰোধিতা কৰিবলৈ বাধ্য হ'ম, কাৰণ আমাক বিজেপি চৰকাৰে বাধ্যতামূলক কৰিলে। অকল এইখন আমাৰ আম আদমি পাৰ্টিৰ নেতৃত্বত এইটো হোৱা নাই। আমি বহুত দিনৰ পৰা চাই আছোঁ যে আপোনাৰ মাহত যে কমচে কম 4-5 মাহ পিছৰ যে এটা 200, 300, 400 আজি সেইটো নহয়। ডিজেলৰ পেট্ৰল আপুনি চোৱা কিমান হ্ৰাস হৈ গৈছে, তাৰপিছত পেট্ৰলৰ প্ৰাইচ কিমান হৈ গৈছে চোৱা। দিনত আপুনি 100 টকা যদি আপুনি পেট্ৰল কিনিবলগীয়া হয় আপুনি চিন্তা কৰি চাওকচোন কেনেকুৱা মানে জ্বলি গ'ল দেশখন। আৰু আপুনি ডিজেল কিমান দামৰ চিনি গোটেইখিনি আপোনাৰ GST টেক্স লগাই পেলাই আজি বেয়াভাৱে অৱস্থা কৰি আছে বিজেপি। সেইকাৰণে আমি এইখন পাৰ্টি তীব্ৰ বিৰোধিতা জুমলা মই ক'ব গুণ্ডাৰ পাৰ্টি এইখন পাৰ্টি মই স্পষ্ট আজি ক'ব বিচাৰোঁ। আমি অতি শীঘ্ৰে আমি আশা কৰোঁ যে এইখন চৰকাৰে স্বৈৰাচাৰী যেনে ভ্ৰষ্টাচাৰী এইখন গেছৰ মূল্য বৃদ্ধি কৰাৰ কাৰণে আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আজি যে আম আদমি পাৰ্টি আজি আমাৰ পাৰ্টি হৈ পেলাই আমি ধৰ্ণা কৰিছোঁ, কাৰ্যসূচী লৈছোঁ অতি শীঘ্ৰে যে এইখন আমি অল ইণ্ডিয়াত যে